2 ঘন্টা সেটিং। পঢ়াতে ভুল কৰা। এইবোৰ মই কালি ৰাতি ড্ৰয়িং কৰিছিলো। টেবুলবোৰ এনে ৰাখি থৈ দিছিলো, চাফা কৰা নাই। এতিয়া টেবুলবোৰ মই চাফা কৰিম। চাফা মানে এইবোৰ সাইড কৰি ল'ম আগত। ইলেক্ট্রিক ইরেজার কি কি যে লাগে আর্ট ড্রয়িং কৰিবলৈ। নাৰ্ছিং হোমতে ইমান বস্তু নাথাকে, আৰ্টিষ্টৰ লগত ইমান বস্তু ৰাখিব লগা হয়। পেন্সিল, ইরেজার, রাবার, ইলেক্ট্রিক ইরেজার, মনো ইরেজার, যে কত কি বস্তু। পেন্সিল, ইয়াত সকলো পেন্সিলে আছে। সাইন পেপাৰ, যিবোৰ মিস্ত্ৰীৰ লগত থাকে, ইয়াৰ আৰ্টিষ্টবোৰৰ লগতো আছে। আৰু এইটো চাৰ্কল পাউডাৰ পেপাৰত ৰাখি থৈ দিওঁ, ব্ৰাছেৰে যেতিয়া ব্ৰাছেৰ লগত অলপ অলপ কৰিব পাৰি। তো টেবুলটো মই আগত পৰিষ্কাৰ কৰিলো। আহি আছো টেবুল চাফা কৰি আকৌ আহি আছো। চ' গাইজ, মই এতিয়া আহিলো টেবুলত আৰু লগত এইটো লৈছো। এইটো হ'ল মোবাইল হোল্ডাৰ, টেবুল ষ্টেণ্ড মোবাইল হোল্ডাৰ, ভিডিঅ' ৰেকৰ্ড কৰাৰ কাৰণে। এইটো মই চেট কৰি লওঁ আৰু এইবিলাক লাগিব। লৈছো স্কেটছ বুক, প্ৰেক্টিচ কৰিম। ইয়াৰ পৰা যিকোনো এটা প্ৰেক্টিচ কৰিম। ভাবিলে কোনটো ল'ম। এইটো দশটার পৰা 12টা, 2 ঘন্টা সেটিং। সাইনিং হয়ে আছে, ওচৰৰ পৰা দেখে। সিম্পল সেটিং, ওয়াশ